অগ্নিকবি কমলাকান্ত ভট্টাচাৰ্য, অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰী, অতীন্দ্ৰিয়বাদী অসমৰ আইতা নলিনীবালা দেৱী, অসম গৌৰৱ হেম বৰুৱা, উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈ, কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, কবিতা কোঁৱৰ অম্বেশ্বৰ চেতিয়া ফুকন, গীতি কবি পাৰ্বতী প্ৰসাদ বৰুৱা, ত্যাগবীৰ হেমচন্দ্ৰ বৰুৱা, দেশভক্ত তৰুণৰাম ফুকন, দেশপ্ৰাণ লক্ষীধৰ শৰ্মা, বীৰবালা কনকলতা, বকুল বনৰ কবি আনন্দচন্দ্ৰ বৰুৱা, বনফুলৰ কবি যতীন্দ্ৰনাথ দুৱৰা, নটসূৰ্য ফণী শৰ্মা, জিকিৰ সম্ৰাট ৰেকিবুদ্দিন আহমেদ, লৌহ মানৱ বিষ্ণুৰাম মেধি, বিহগী কবি ৰঘুনাথ চৌধুৰী, বিপ্লৱী কবি প্ৰসন্নলাল চৌধুৰী, বাগ্মীবৰ নীলমণি ফুকন, ভাঙনি কোঁৱৰ আনন্দ চন্দ্ৰ আগৰৱালা, পাপৰিৰ কবি গণেশ গগৈ, প্ৰতিমাৰ খনিকৰ চন্দ্ৰকুমাৰ আগৰৱালা, লোকনায়ক অমিয় কুমাৰ দাস, লোকবন্ধু ডাক্তৰ ভুৱনেশ্বৰ বৰুৱা, সাহিত্যাচাৰ্য অতুল চন্দ্ৰ হাজৰিকা, মিত্ৰদেৱ মহন্ত, সৈয়দ আব্দুল মালিক, শেৱালী কবি ৰত্নকান্ত বৰকাকতি, নিজৰাৰ কবি শৈলধৰ ৰাজখোৱা, জ্ঞান মালিনীৰ কবি মফিজুদ্দিন আহমেদ হাজৰিকা। ভিডিঅ'টোৰ পৰৱৰ্তী অংশলৈ যোৱাৰ আগতে এক বিশেষ অনুৰোধ, যদিহে মোৰ চেনেলটোত প্ৰথমবাৰৰ কাৰণে আহিছে তেন্তে ছাবস্ক্ৰাইব কৰি ল'ব আৰু ওচৰত থকা বেল আইকনটো প্ৰেছ কৰিব যাতে মই দিয়া ভিডিঅ'বোৰ অতি সোনকালে পাব পাৰে। প্ৰাচ্য পণ্ডিত সদস্য মহীয়ান কৃষ্ণকান্ত সন্দিকৈ, সদস্য মহীয়ান মহেশ্বৰ নেওগ, সেউজ কোঁৱৰ পৰাগধৰ চলিহা, ৰঙাজিয়াৰ কবি মহিম বৰা, খৰিকাজাইৰ কবি ভৱানন্দ ৰাজখোৱা, বন কোঁৱৰ আনন্দীৰাম দাস, ৰূপ কোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, অসমৰ বেকন সত্যনাথ বৰা, সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা, ৰসৰাজ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা।